নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। কুকুৰে যে মানুহক ধনী হোৱাত সহায় কৰিব পাৰে সেই কথা আপুনি জানেনে? ৰাতিৰ ভিতৰতেই পথৰ কুকুৰে আপোনাক ভিক্ষাৰীৰ পৰা কোটিপতি কৰিব পাৰে, সেই কথা কেতিয়াবা অনুমান কৰিব পাৰিছেনে? এই কথা শুনি আপুনি হয়তো ভাবিছে এইবোৰ কোৱা কথা এটা কুকুৰেনো কিদৰে আমাক ধনৱান কৰি তুলিব পাৰে। এইটো কেতিয়াও সম্ভৱ নহয়। আপুনিও যদি এইদৰে ভাবিছে তেন্তে ভুল ভাবিছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনাক কুকুৰে দিয়া এনে 10টা শুভ আৰু অশুভ সংকেতৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ, যি সংকেত আপোনাৰ বাবে ইমানেই গুৰুত্বপূৰ্ণ যে আপুনি যদি এই সংকেতসমূহৰ কথা জানিব পাৰে তেন্তে আপোনাৰ ভাগ্য পৰিৱৰ্তন হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰিব। আমাৰ ধৰ্মীয় শাস্ত্ৰসমূহত খুব স্পষ্টকৈ লিখা আছে যে ভৱিষ্যতে আমাৰ লগত যি ঘটিব বা আমাৰ জীৱনত যি হ'ব সেই কথা কুকুৰে আগৰ পৰাই জানিব পাৰে। যেনে ধৰক আপুনি যদি ঋণগ্ৰস্ত হ'বলৈ গৈ আছে সেই কথা কুকুৰে পূৰ্বৰ পৰাই জানিব পাৰে। যদি আপোনাৰ জীৱনলৈ অধিক টকা পইচা যে আহিব সেই কথা কুকুৰে আগতেই জানিব পাৰে আৰু সেইবোৰ কথা কুকুৰে আপোনাক কিছু সংকেতৰ জৰিয়তে বুজাই দিয়াৰ চেষ্টা কৰে। কিছু লোকে এইবোৰৰ বিষয়ে বহু আগৰ পৰাই জানে আৰু তেওঁলোক সতৰ্ক হৈ পৰে। লগতে কুকুৰে কিদৰে সংকেত দিয়ে সেই কথা 90% মানুহেই নাজানে। উদাহৰণস্বৰূপে আমি সকলোৱে জানো যে কুকুৰে কন্দাটো অদ্ভুত বুলি মনা হয়। অনেকেই ধাৰণা কৰে যে কান্দে তেতিয়া কাৰোবাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, কিন্তু আমি নাজানো যে কুকুৰে কান্দিলেও শুভ সংকেত পোৱা যায়। যদি কাৰোবাৰ ঘৰৰ ওচৰত কুকুৰে কান্দে তেতিয়া তেওঁলোকে কুকুৰটোক মাৰি খেদি পঠিয়ায়। এবাৰো ভাবি নাচায় কুকুৰটোৱে কান্দিছে কিয়। এজন মানুহ যেতিয়া দুখ কষ্টত থাকে তেতিয়া তেওঁক কান্দি নিজৰ দুখ আনৰ আগত প্ৰকাশ কৰে, কিন্তু কুকুৰ এটাই তাৰ দুখ কষ্ট মনৰ বেদনা মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কথা ক'ব নোৱাৰে। সেয়েহে সকলো পৰিস্থিতিতেই কুকুৰে কন্দাটো অশুভ বুলি নাভাবিব। কুকুৰে নিজৰ চাল চলনৰ পৰা আমাক কিছু সংকেত দিব চেষ্টা কৰে। আজি আমি আপোনাক কুকুৰে দিয়া তেনে 10টা সংকেতৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। প্ৰিয় দৰ্শক, ধনৱান হোৱাটো সকলো মানুহৰে সপোন। পৃথিৱীত এনে মানুহ কোনো নাই বুলি ক'লেও ভুল কোৱা নহ'ব যি মানুহ ধনী হ'ব নিবিচাৰে বুলি ক'ব। এতিয়া কুকুৰে দিয়া কি সংকেতেৰে আপোনাক ধনী কৰি তুলিব সেই কথা জানো আহক। কুকুৰে দিয়া প্ৰথমটো সংকেত হ'ল যদি কুকুৰে আপোনাৰ ঘৰত আহি পানী খায় তেনেহ'লে আপুনি আৰ্থিক দিশত উন্নতি কৰাটো নিশ্চিত। আপোনাৰ মনত হয়তো প্ৰশ্ন উঠিছে চাগে কুকুৰে পানী খোৱাৰ লগত ধনী হোৱাৰ সম্পৰ্ক কি? আমি আপোনাক পূৰ্বতেই কৈছোঁ যে কুকুৰে ভৱিষ্যত দেখা পায়। আমাৰ জীৱনত হ'বলগীয়া ঘটনা কুকুৰে আগতেই গম পায়। দেৱী লক্ষ্মী আমাৰ ঘৰলৈ অহাৰ আগতেই গম পায়। সেই সময়ত কুকুৰে আমাক আচৰণৰ দ্বাৰা সংকেত দিবলৈ চেষ্টা কৰে যে দেৱী লক্ষ্মী আমাৰ ঘৰলৈ আহি আছে। এটা কথা ঠিক যে একো নকৰাকৈ মানুহ ধনী হ'ব নোৱাৰে। কৰ্মইহে আমাক ধনী কৰি তুলিব পাৰে। আপুনি যদি কষ্ট কৰি আছে আৰু যদি আপুনি কষ্টৰ ফল পোৱা নাই, সেই সময়ছোৱাত যদি কুকুৰে আহি আপোনাৰ ঘৰত পানী খায় তেতিয়া আপুনি সফল হোৱাত কোনেও ৰাখিব নোৱাৰে। আপোনাৰ জীৱনৰ পৰা সকলো দুখ কষ্ট আঁতৰি যোৱাত কোনেও বাধা দিব নোৱাৰে। আপুনি দেখি আপোনাৰ যি ধাৰ ঋণ আছে পৰিশোধ হৈ গৈ আছে। আপোনাৰ ঘৰলৈ প্ৰচুৰ ধন টকা পইচা অহা আৰম্ভ হৈছে। গতিকে ঘৰৰ সন্মুখত এটা পাত্ৰত পানী থৈ দিব যাতে কুকুৰ মেকুৰী বা অন্য চৰাই চিৰিকটিয়ে আহি সেই পানী খাব পাৰে। জীৱ জন্তুবোৰ পিয়াহত এটুপি পানীৰ কাৰণে হাবাথুৰি খাই ফুৰে, কিন্তু আপুনি যদি ঘৰৰ সন্মুখত জীৱ জন্তুৰ বাবে এটা পাত্ৰত পানী থৈ দিব পাৰে তেনে তাৰ সমান পুণ্য কাম আৰু একো নাই। এই কাম কৰিলে মা লক্ষ্মী অতি প্ৰসন্ন হয়। মা লক্ষ্মীৰ আশীৰ্বাদত ধন ধানেৰে ঘৰখন ভৰি পৰে। নম্বৰ 2, কুকুৰে যদি সদায় আপুনি খোৱাৰ সময়ত আপোনাৰ ঘৰলৈ আহে তেন্তে সেয়াও এক শুভ লক্ষণ। ঘৰলৈ অহা কুকুৰক যদি আপুনি খাবলৈ দিয়ে আৰু আপুনি দিয়া আহাৰ যদি কুকুৰে গ্ৰহণ কৰে তেন্তে আপুনি বুজিব আপোনাৰ ঘৰত কেতিয়াও অন্নৰ অভাৱ নহয়। কুকুৰে ঘৰলৈ আহি খাদ্য খোৱা মানে আপোনাৰ ঘৰলৈ স্বয়ং মা অন্নপূৰ্ণাৰ আগমনৰ সংকেত দিয়ে। আপুনি হয়তো জানে মা অন্নপূৰ্ণা যিখন ঘৰত থাকে সেইখন ঘৰত কেতিয়াও খাদ্যবস্তুৰ অভাৱ নহয়। সেইখন ঘৰৰ মানুহ কেতিয়াও দৰিদ্ৰতা হ'ব লগা নহয়। কুকুৰে যিখন ঘৰত আহাৰ গ্ৰহণ কৰে সেইখন ঘৰত সুখ শান্তিৰে ভৰি পৰে।
যদি ঘৰলৈ অহা কুকুৰক আপুনি আনন্দ মনেৰে খাদ্য দিয়ে, কিবা বস্তু খাবলৈ দিয়ে, তেন্তে আপোনাৰ ভৱিষ্যত জীৱন উজ্জ্বল হৈ উঠিব। আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হোৱাটো নিশ্চিত। নম্বৰ 3, কুকুৰে যদি আপোনাক দেখি নেজ জোকাৰে, তেন্তে সেয়া অতি শুভ লক্ষণ। যদি আপুনি ক'ৰবালৈ যাব লৈছে, ঠিক সেই সময়তে হঠাৎ কুকুৰ এটাই আহি যদি নেজ জোকাৰিবলৈ লয়, তেন্তে সেয়া আপোনাৰ বাবে অতি শুভ লক্ষণ। কুকুৰে নেজ জোকাৰা অৰ্থ হ'ল আপুনি যি কামত যাবলৈ ওলাইছে বা যি উদ্দেশ্যেৰে আপুনি ক'ৰবালৈ গৈ আছে, আপুনি যি কামৰ বাবেই নাযাওক কিয় আপুনি সেই কামত সফল হ'ব। আপুনি যোৱা পথত কুকুৰে নেজ জোকাৰিলে আপুনি আত্মবিশ্বাসেৰে যাব। আপুনি মনত ৰাখিব যে ঈশ্বৰে আপোনাৰ লগত আছে। আপুনি যি কামৰ বাবে গৈছে সেই কামত আপোনাৰ কোনেও বাধা দিব নোৱাৰে। আপোনাৰ সফলতা নিশ্চিত। আপোনাক কুকুৰে দিয়া যিবোৰ সংকেত সেইবোৰ আমি মনে সজা নহয়। এই কথা আমাৰ ধৰ্মীয় গ্ৰন্থসমূহত উল্লেখ আছে। অৱশ্যে আজিৰ যুগত মানুহে সেই কথাসমূহ বিশ্বাস নকৰে। সেইবাবে আজিৰ মানুহৰ বিপদ বেছি হয়, সমস্যা বেছি হয়। কিন্তু এইসমূহ সংকেত আগৰ দিনৰ মানুহে বুজি উঠিছিল যে তেওঁৰ লগত ভাল হ'বলৈ গৈ আছে নে বেয়া হ'বলৈ গৈ আছে। সেই সংকেত বুজি তেওঁলোকে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰিয় দৰ্শক, আপুনিও যদি এই কথা বিশ্বাস কৰিছে, তেন্তে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰেই নাপাহৰিব। 4 নম্বৰ সংকেতটোলৈ আহিছোঁ। কুকুৰে নিজৰ গা চেলেকি থকা, যদি আপুনি এটা কুকুৰে গা চেলেকি থকা দেখা পায়, তেন্তে সেয়া সম্পদ অৰ্জনৰ লক্ষণ। কুকুৰে নিজৰ গা চেলেকি থকা দেখিলে জানিব আপোনাৰ ধাৰ ঋণ শেষ হ'ব। আপোনাৰ জীৱনলৈ প্ৰচুৰ পৰিমাণে সম্পদ আহিব। নম্বৰ 5, কুকুৰে গা খজুৱালে আজিকালি প্ৰায়ভাগ মানুহৰ ঘৰতেই কুকুৰ পোহা দেখা যায়। বহুতেই বিশ্বাস কৰে যে ঘৰত কুকুৰ ৰখাটো অতি শুভ। বহুতেই আকৌ ঘৰত কুকুৰ পোহাটো অশুভ বুলি বিশ্বাস কৰে। কুকুৰে গা খজুৱাটো অৰ্থলাভৰ সংকেত বুলি কোৱা হৈছে। কুকুৰ যদি আপোনাৰ ওচৰলৈ আহে আৰু আপোনাৰ লগত যদি খেলিব বিচাৰে, তেন্তে বুজিব আপোনাৰ লগত ইতিবাচক শক্তি অধিক আছে। যি ইতিবাচক শক্তিৰ বাবে আপুনি জীৱনত উন্নতি কৰিব পাৰিব। ইমান সময় আমি আপোনাক কুকুৰে দিয়া শুভ সংকেতসমূহৰ বিষয়ে জনালোঁ। এইবাৰ কুকুৰে দিয়া কিছু অশুভ সংকেতৰ বিষয়ে জানি লওঁ আহক। এই সংকেতসমূহ ইমানেই অশুভ যিয়ে আপোনাৰ জীৱন নষ্ট কৰি দিব পাৰে। সেয়েহে কথাখিনি অতি মনোযোগেৰে শুনি যাওক। কুকুৰে যদি হাড়ৰ টুকুৰা আনি আপোনাৰ ঘৰত পেলাই থৈ যায়, তেন্তে সেয়া খুবেই অশুভ সংকেত। বিশ্বাস কৰা হয় যে কুকুৰে যদি হাড়ৰ বা মাংস টুকুৰা আনি আপোনাৰ ঘৰৰ সন্মুখত, তেন্তে আপোনাৰ ঘৰৰ কোনো সদস্যৰ স্বাস্থ্য অৱনতি ঘটিব। ঘৰৰ আশে-পাশে ওলালেও নানা বেমাৰৰ সৃষ্টি হ'ব পাৰে। ধাৰ ঋণৰ বোজা বৃদ্ধি হ'ব পাৰে। বিভিন্ন সমস্যাৰে আপোনাক দেখা দিব পাৰে। দ্বিতীয় অশুভ সংকেতটো হ'ল যদি আপোনাৰ ঘৰৰ ওচৰত আহি কান্দি থাকে। প্ৰথমে আমি কৈছিলোঁ যে সকলো পৰিস্থিতিত কুকুৰে কান্দিটো অশুভ বুলি বিবেচিত কৰা নহয়। আপোনাৰ ঘৰৰ ওচৰত আহি যদি কুকুৰে সদায় কান্দি থাকে, তেনেহ'লে অশুভ বুলি মনা হয়। তেনে লক্ষণে আপোনাৰ অৰ্থ হানি হোৱাটো হ'ব পাৰে। তৃতীয় সংকেতটো হ'ল আপোনাৰ ঘৰৰ ওচৰত কুকুৰৰ মৃত্যু হোৱা। বহুবাৰ এনেকুৱা হয় যে কোনো লোকৰ ঘৰৰ আশে-পাশে কুকুৰৰ মৃত্যু হোৱাৰ ফলত তাৰ দুৰ্গন্ধ গোটেই ঘৰটোতেই বিয়পি পৰে। যদি কুকুৰৰ মৃত্যু হয়, তেন্তে আপুনি বুজিব যে আপোনাৰ ঘৰত নেতিবাচক শক্তিৰ ভৰি আছে। নেতিবাচক শক্তিৰ কাৰণেই আপোনাৰ ঘৰখনত অশান্তিৰে ভৰি পৰে। আপোনাৰ ঘৰৰ আশে-পাশে কুকুৰ মৰিলে আপুনি সাৱধান হোৱা উচিত। এনে ঘটনা আপোনাৰ ঘৰৰ আশে-পাশে হ'লে কুকুৰটো ভালকৈ মাটিত পুতি থৈ অত্যন্ত 2জন ব্ৰাহ্মণক ভোজন কৰাব লাগে। এনে কৰিলে আপোনাৰ ঘৰৰ নেতিবাচক শক্তি দূৰ হৈ যাব। যদি 2টা কুকুৰে আহি আপোনাৰ ঘৰৰ ওচৰত কাজিয়া কৰে, কুকুৰে নিজৰ মাজত কাজিয়া কৰাটো অশুভ বুলি বিশ্বাস কৰা হয়। যদি কুকুৰে আহি আপোনাৰ ঘৰৰ ওচৰত কাজিয়া কৰে, তেন্তে বুজিব যে আপোনাৰ পৰিয়ালৰ মানুহৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্মান হানি হ'ব পাৰে। সেই সংকেত দেখিও আপুনি যদি অপেক্ষা কৰে, তেন্তে আপোনাৰ সুনাম নষ্ট হ'ব পাৰে। সেয়েহে এনে সংকেত পালে সাৱধানে চলিব। আন এটা সংকেত হ'ল ক'লা কুকুৰ। শনিবাৰে ৰাতি আপুনি বা আপোনাৰ কোনো সদস্যই যদি ক'লা কুকুৰ দেখা পায়, তেন্তে বিশ্বাস কৰা হয় যে তেনে আপোনাৰ ঘৰত কোনোবাই ক'লা যাদু কৰিছে। তন্ত্ৰ-মন্ত্ৰেৰে আপোনাৰ ঘৰখনক শক্তি কৰাৰ চেষ্টা কৰিছে। এনে সংকেত পালে আপুনি বুজিব আপোনাৰ ঘৰত অপশক্তিৰ প্ৰভাৱ আছে। নেতিবাচক বা অপশক্তিৰ কাৰণে আপুনি অনেক শক্তিৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত
কাজিয়া হ'ব পাৰে। স্বাস্থ্য সজ্জিনিত সমস্যাই দেখা দিব পাৰে। যদি শনিবাৰে ৰাতি ক'লা কুকুৰ দেখে তেন্তে শনি মন্দিৰত তিলৰ তেলৰ চাকি দিব পাৰে। ঘৰৰ আশে-পাশে যদি শনি মন্দিৰ নাথাকে তেন্তে শিৱ মন্দিৰত গৈও মহাদেৱৰ ওচৰত জল অৰ্পণ কৰিব পাৰে। এনে কৰিলে সেই অশুভ প্ৰভাৱ দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, এইখিনিয়ে হৈছে কুকুৰে দিয়া শুভ আৰু অশুভ সংকেত। আপুনি যদি এই পৰ্যন্ত আমাৰ ভিডিঅ'টো চাই আছে তেন্তে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি আন 10জনৰো উপকাৰ হোৱাকৈ ভিডিঅ'টো একোটাকৈ শ্বেয়াৰ কৰি দিব। আপুনি আৰু আপোনাৰ পৰিয়াল ভালে থাকক, সুস্থ থাকক, সেই কামনাৰে আজিলৈ আপোনাৰ পৰা বিদায় মাগিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।